নমস্কাৰ মোৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম মা দুৰ্গাৰ 10খন হাতত থকা 10বিধ অস্ত্ৰৰ বিষয়ে। এই অস্ত্ৰসমূহ ক্ৰমে চক্ৰ, ত্ৰিশূল, বজ্ৰ, শংখ, সাপ, গদা, ধনু, তৰোৱাল, ঘণ্টা আৰু পদুম। এই অস্ত্ৰসমূহৰ অৰ্থৰ বিষয়ে জানি লওঁ আহকচোন। চক্ৰ ভগৱান বিষ্ণুই মা দুৰ্গাক চক্ৰ দান কৰিছিল। চক্ৰ হৈছে শক্তি আৰু সংহতিৰ প্ৰতীক। মা দুৰ্গাৰ হাতত চক্ৰ থকাৰ অৰ্থই হ'ল মা দুৰ্গা সৃষ্টিৰ কেন্দ্ৰত অৱস্থিত। ত্ৰিশূল মহাদেৱে মা দুৰ্গাক ত্ৰিশূল দান কৰিছিল। ত্ৰিশূল হৈছে তিনিটা কোণৰ প্ৰতীক। সত্য, ৰজ আৰু তম। সত্য মানে হৈছে ধৰ্মজ্ঞান, ৰজ মানে হৈছে অহংকাৰ আৰু তম মানে হৈছে অন্ধকাৰ। শংখ বৰুণ দেৱতাই মা দুৰ্গাক শংখ দান কৰিছিল। শংখ হৈছে গৌৰৱৰ প্ৰতীক। এই শংখৰ ধ্বনিতে স্বৰ্গ, নৰক আৰু পৃথিৱীৰ সকলো দুষ্ট শক্তিয়ে নাশ হয়। বজ্ৰ ইন্দ্ৰ দেৱতাই মা দুৰ্গাক বজ্ৰ দান কৰিছিল। বজ্ৰ হৈছে দৃঢ়তা আৰু সংগতিৰ প্ৰতীক। এই দুটা গুণৰ জৰিয়তে লক্ষ্যপ্ৰাপ্তিৰ সৃষ্টি হয়। সৰ্প মা দুৰ্গাৰ হাতত এডাল সৰ্প থাকে। পৌৰাণিক আখ্যান মতে এই সৰ্প বিশুদ্ধ চেতনাৰ প্ৰতীক। গদা মা দুৰ্গাক যম ৰজাই গদা দান কৰিছিল। এই অস্ত্ৰবিধ হৈছে প্ৰেম, আনুগত্য আৰু ভক্তিৰ প্ৰতীক। ধনুকাৰ ভগৱান পৱনে মা দুৰ্গাক ধনুকাৰ দান কৰিছিল। এই অস্ত্ৰবিধ হৈছে ইতিবাচক শক্তিৰ প্ৰতীক। তৰোৱাল ভগৱান গণেশে মা দুৰ্গাক তৰোৱাল দান কৰিছিল। তৰোৱাল হৈছে বুদ্ধিমত্তাৰ প্ৰতীক। ঘণ্টা ভগৱান ইন্দ্ৰৰ বাহন ঐৰাৱতে মা দুৰ্গাক ঘণ্টা দান কৰিছিল। এই ঘণ্টাৰ ধ্বনিতে পৃথিৱীৰ সকলো অশুভ শক্তি আঁতৰ হোৱাৰ ইংগিত দিয়ে। পদুম ভগৱান ব্ৰহ্মাই মা দুৰ্গাক পদুম দান কৰিছিল। এই পদুম হৈছে জ্ঞান আৰু আধ্যাত্মিক চেতনাৰ উদ্ভৱৰ প্ৰতীক। এই কথাখিনিৰ পৰা আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।